Hello everyone, welcome to Jorhatian Girl Misha. So আজি মই বনাবলৈ গৈ আছো simple পোলাও, পনীৰ পোলাও। কাৰণ আজি আমাৰ দেউতাৰ বাৰ্থডে হয়, so বাৰ্থডে স্পেশাল। So ইয়া ফাৰ্ষ্টতে মই লৈছো নহৰু, আদা নহৰুৰ পেষ্ট কৰি লৈছো আৰু ইয়া লং, ইলাচি, দালচিনি, পিয়াজ আৰু লগত গাজৰ পিহি লৈছো। তেজপাত লৈছো আৰু মটৰ কেটা অলপমান মই বইল কৰি লৈছো লগত পনীৰটো সৰু সৰুকে কাটি লৈছো এয়া কাজু সো এতিয়া আমি কুকাৰত অলপ ৰিফাইন অইল আৰু অলপমান আমি ইয়াত ঘিউ দি লম তাৰ পাছত আমি অলপমান গৰম হ'বলৈ দিম আৰু তেতিয়া আমি চেনিটো দি দিছো এতিয়া চেনিটো অকমান ভাজি লম ভাজি পেলে অকমান ৰঙচুৱা যেতিয়া হৈ যাব তেতিয়া আমি তাতে যিখিনি আমাৰ লং ইলাচি দালচিনি আৰু তেজপাত আছিল হেখিনি আমি তাতে দি দিব লাগিব হেয়া মই স্টাৰ্টিং দিছো জিৰাৰ পৰা হেয়া তেজপাত দিলু ইলাচি দিলু হেয়া ভাজি হৈ লোৱাৰ পিছতে তাতে মই পিয়াজখিনি দিলম পিয়াজখিনি দি পেলে অলপমান ভাজিব লাগিব পিয়াজটো ৰঙচুৱা হ'ব লাগিব ফাৰ্ষ্টতে এতিয়া মই নহৰুখিনি তাত ঢালি দিছো নহৰুখিনি অকমান ভাজি লম আদা নহৰু দুটা একেলগে পেষ্ট কৰিছিলো সো দুটা মই অলপ ভাজি লম ভালকে তাৰ পিছত মই গাজৰখিনি দিবলৈ লৈছো গাজৰ দি পেলাই অকমান ভাজিম আকৌ এতিয়া মই কাজুখিনিও দি লৈছো কাজুখিনিও লগে একেলগতে মানে গোটে বস্তুখিনি প্ৰথমতে ভাজি ল'ব লাগিব মানে মই ভাজি আছো ভালকে ভাজি হৈ লোৱাৰ পিছত তাতে মই আকৌ মটৰখিনিও অলপ ভাজি লম ভালকে ভাজি মানে অকমান দেৰি ৰখাম আৰু या भाजी ललु এতিয়া তাতে পনিৰখিনি দি লৈছো পনিৰখিনি অকমান ভাজি লম ৰঙচুৱা হৈ লব লাগে বস্তুখিনি গুটেখিনি প্ৰথমতে এটা নিমখখিনি দিবলে মোৰ থাকি গল গাজৰটো দিউতে মই নিমখ দিব লাগিছিল হেতু থাকি গল হেতু কাৰণে মই এতিয়া নিমখটো অকমান এড কৰি দিছো এতিয়া মই চাউলখিনি দি দিম এতিয়া চাউলখিনি দি পেলাই আমি অলপ দেৰি ভালকে ভাজিব লাগিব যেতিয়ালৈকে মানে কালাৰটো আপোনাৰ অকমান ৰঙা হ'ব লাগে ন পোলাওটো সদায় অকমান মানে হোৱাইট কালাৰ পোলাওটো হসাকে ক'বলৈ গ'লে মই ভাল নাপাওঁ অলপ ৰঙচুৱা হ'ব লাগে সেইটো কাৰণে তেতিয়ালৈকে অকমান ভালকে ভাজিব লাগিব এতিয়া মই ভালকে ভাজি আছো বস্তুটো ভালকে ভাজ খাব লাগিব 5 মিনিট বা 7 মিনিট আপুনি ভালকে ভাজিব লাগিব তাৰ পাছত আমি তাতে পানীটো ঢালি দিম পানীটো মানে আপুনি নিজৰ লেভেলত দিব আৰু কিমান মানে চাউল দিছে হিমানটো জুখত পানীটো আপুনি সমানকে দি দিব ইয়াৰ যি ভন্টিয়ে বনাইছে মটৰ পনীৰ সো হেতু মই আপোনালোকক দেখাই দিছো অলপ হেতু ৰেচিপি নাই দিয়া আৰু সো এই আজি আমাৰ বাৰ্থডে স্পেশাল থালি